নমস্কাৰ জুন্তি জি কছাৰী ব্লগলৈ সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে চাগে, আমাৰো ভালেই। বহুত দিন ব্লগ বনোৱা নাই, আজি ভাবিলোঁ সৰুকৈ এটা ব্লগ বনাওঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আজি মই মাৰ্কেটলৈ যাম, আপোনালোকক অলপকৈ দেখাবলৈ চেষ্টা কৰিম। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি চাৰিগৰাকী মাৰ্কেটলৈ আহিছোঁ ৰাখী বন্ধনৰ কাৰণে অলপ বজাৰ কৰিবলৈ। প্ৰথমে আমি ৰাখী কিনিবৰ কাৰণে ৰাখীৰ দোকানতে সোমাইছোঁ। দুগৰাকী বাইদেউৰ ছোৱালী হয়, সেইকাৰণে বাইদেউসকলে ৰাখী কিনিছে, লগতে অকণমান মিঠাইও কিনি লৈছে ৰাখী পিন্ধাবৰ কাৰণে। এইগৰাকী বাইদেউৰ অসমৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ হয়। এতিয়া আমি বজাৰ কৰিবৰ কাৰণে বেলেগখন মাৰ্কেটলৈ আহিছোঁ। পূজা বাইদেৱে কাপোৰ চইচ কৰাত লাগি গৈছে। আচলতে তাই আৰু মোৰ ল'ৰা হয়, কিন্তু ৰাখী বন্ধনত গিফ্ট দিবৰ কাৰণে ছোৱালী মানুহক কাপোৰ চোৱা হৈছে। পূজা বাইদেৱে মোৰ ভিউজক সকলোকে হেল্ল' কৈছে। এতিয়া আমি দুয়োগৰাকীয়ে 4টা ফৰক চইচ কৰি লৈছোঁ। আমাৰ ল'ৰাৰ কাৰণে ছোৱালী মানুহৰ কাপোৰ কিনা ইমান এক্সপিৰিয়েঞ্চ নাই, হ'লেও 4টা লৈছোঁ, কিন্তু কালাৰকেইটা ধুনীয়াই বাৰু, মৰম লগা। আমি অহা মাৰ্কেটখন আমাৰ কেম্পৰ ওচৰৰে হয়। ইয়াত সকলো ধৰণে সামগ্ৰী পোৱা যায়, খেলা বস্তু, কাপোৰ, কিটচেনৰ পৰা আদি কৰি সকলো সামগ্ৰীয়ে পোৱা যায় ইয়াত। বেছিকৈ বজাৰ কৰিব লগা নাছিলে, সেইকাৰণে কম সময়তে বজাৰ কৰা হৈ গৈছে। এইবাৰ ৰাখীৰ পিন্ধোৱাৰ সময় ৰাতিৰ 9টাৰ পৰা পিছদিনা 7টালৈকে ভাল সময় বুলি কৈছে। মই ভালদৰে ৰাখী বিষয়ে নাজানো, কাৰণ আমাৰ অসমত তেনেদৰে ৰাখী পিন্ধোৱা নহয়। এইবাৰ অসমৰ বাহিৰত থকাৰ কাৰণে প্ৰথমবাৰ ৰাখী পিন্ধা হৈছে। এতিয়া কণমানি ভণ্টিজনে ককায়েকক ধুনীয়াকৈ শ্ৰদ্ধা কৰিছে আৰু লগতে অকণমান পানী খুৱাইছে আৰু মনপচন্দৰ চকলেট কেক লৈ আহিছে তাই। ককায়েকো সৰু, ভনীকো সৰু। এতিয়া ভনীকে মৰমত চুমুতি দিছে। ৰাখী পিন্ধোৱাৰ কাৰণে অনুষ্পিয়ালৈ ধন্যবাদ থাকিল দেই। ৰক্ষা বন্ধন দুদিনীয়াৰ কাৰণে মই দুদিনে সৰুকৈ ভিডিঅ' বনাইছোঁ। এতিয়া ধুবুৰী বাইদেউৰ ঘৰত ধুনীয়াকৈ চলে পনীৰ বনাইছে, লগতে পুৰি বনাইছে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজি জুন্তি বাইদেৱে ধুনীয়াকৈ প্লেটত সকলো সজাই লৈছে। এখন থালিত এগছ ধুনীয়াকৈ চাকি সজাইছে, ফুল, চকলেট, মিঠাইৰ প্লেট, এফালে চলে পনীৰ, পুৰি সকলো ধুনীয়াকৈ ৰেডি কৰিছে। এইফালে আমাৰ ৰাজদীপ, নিহাৰিকা ভণ্টি, ঘৰত মুনু বুলি মতা হয়। দুয়োটাই সদায় একেলগে খেলে, একেলগতে থাকে, স্কুলো যায়। কিন্তু ৰাজদীপ মুনুতকৈ ডাঙৰ হয়, 8 মাহৰ। আজি সেইকাৰণে ভনীয়েকে ককায়েকৰ ৰাখী পিন্ধাব। আজি মই ৰাখী পিন্ধোৱা প্ৰথম দেখিম। আমাৰ অসমত তেনেদৰে ৰাখী বন্ধন নিয়ম কৰা নহয়। আজি এয়া দেখিছেনে, ভনীয়েকে ককায়েকক ৰাখী পিন্ধাব লৈছে। প্ৰথমে পূজা কৰিছে। বাইদেৱে ধুনীয়াকৈ উৰুলি দিছে আৰু তিলক দিছে। সঁচাই ইমান ধুনীয়াকৈ নিয়ম কৰিছে নহয়, মনটো বহুত ভাল লাগি গৈছে। আণ্টিক চোৱা, এইফালে চোৱা। নিহাৰিকাই ৰাজদীপক ৰাখী পিন্ধোৱাৰ কাৰণে মোৰো দাদা দুজনলৈ বহুতে মনত পৰিছে। আজি ৰক্ষা বন্ধনৰ দিনটো দুয়োজনলৈ মৰম আৰু শ্ৰদ্ধা জনালোঁ। দূৰৰ পৰাই দুয়োজন ভালে কুশলে থাকে যাতে ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাওঁ। আমাৰ গাঁৱত আচলতে শংখ নামঘৰত বজোৱা হয়। ইয়াত বাইদেউগৰাকীয়ে প্ৰতিটো নিয়মতে শংখ বজায়, কিন্তু ভাল লাগে বাৰু, ৰুমটোৰ কাষতে শুনি সঁচাই ভাল লাগে। এতিয়া নিহাৰিকাই ককায়েকক ৰসগোল্লা আৰু বৰফি খুৱাইছে। দুয়োজন সঁচাই এনেদৰে সদায় মিলিজুলি খেলি থাকে, তাকে কামনা কৰোঁ। আজি জুন্তি বাইদেউলৈ বহুতে সঁচাই ধন্যবাদ থাকিল, কাৰণ আমাৰ ৰাজদীপক ইমান ধুনীয়াকৈ ৰাখী পিন্ধাইছে, নিয়ম কৰিছে। আমি আগতে এনেদৰে দেখা নাই, আজি আপোনাৰ পৰাই বহুতেই জানিলোঁ, দেখিলোঁ। আমাৰ ৰাজদীপৰ কাৰণে আজি এটা ধুনীয়া স্পেচিয়েল দিন হয়। বাইদেউৰ কাৰণে আজি দিনটো সঁচাই স্মৃতি হৈ ৰ'ব। সেইকাৰণে মই ইউটিউবত এটা ভিডিঅ' বনাই ৰাখি থৈছোঁ। আজি ককায়েকৰ ফালৰ পৰা ভনীয়েকলৈ এটা সৰু গিফ্ট। আজি জুন্তি বাইদেৱে অকল আমাৰ ৰাজদীপকে নহয়, ওচৰৰ প্ৰিয়ুষ, প্ৰিয়াঞ্চ সকলোকে ৰাখী পিন্ধাইছে। ইমান ধুনীয়াকৈ নিয়ম কৰিছে নহয়, নতুন প্ৰজন্মই ইয়াৰ পৰা বহুতে শিকিব লগা আছে। লগতে ময়ো শিকিছোঁ, আগতে ভালদৰে তেনেদৰে নাই দেখা, আজিয়ে ফাৰ্ষ্ট ভালদৰে দেখিছোঁ বুলি ক'ব পাৰি। এতিয়া আকৌ আমাৰ খুচি ভণ্টি আহিছে ৰাজদীপৰ ৰাখী পিন্ধাবৰ কাৰণে। সকলোৱে ৰাজদীপক ইমান মৰম দিছে, সঁচাই বহুতে ভাল লাগিছে।
সৰু কণমানিজনী ইমান ধুনীয়াকৈ পূজা কৰিছে ন, অন্তৰ চুই গৈছে আৰু। খুচিয়া আগদিনাৰ পৰা এক্সাইটেড হৈ আছে ৰাজদীপক ৰাখি পিন্ধাবৰ কাৰণে। ফাইনেলি সময়টো আহি গ'ল, এতিয়া ককায়েকক ৰাখি পিন্ধোৱা আৰু মিঠাই খোৱাৰ সময়। আজি জন্তি বাইদেউ আৰু পূজা বাইদেউ ধুনীয়াকৈ ব্ৰেকফাষ্ট দিছে খাবৰ কাৰণে। দুয়োগৰাকীলৈ বহুতেই ধন্যবাদ জনালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নতুন কোনোবাই মোৰ ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। ধন্যবাদ।